গুড মৰ্নিং বন্ধুসকল, আজি এটা নতুন ব্লগ ভিডিঅ'লৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, যোৱাকালি আহি পালোঁ মই মণিপুৰ। ৱেলকাম টু ইম্ফল। তো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ইম্ফলৰ পৰাই। তো আজি ইম্ফলটো গোটেই টুৰ কৰিম, মানে যিখিনি পাৰোঁ চাইট চিন কৰিম। তো চাইট চিনত আপোনালোকক আজি গোটেইবোৰ ইম্ফল দেখুৱাম, ক'ত ক'ত যাওঁ, কি কৰোঁ। আজি মণিপুৰটো গোটেই কভাৰ কৰিম। বলক ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। এইটো হিচাপ কংৰা ফৰ্ট, এইটো গেটটো ভিতৰৰ পিনে যোৱাটো দেখিছে কংৰা ফৰ্ট। এইটো হৈছে চিটি মানে এইটো দেখিছে চিধা যোৱাটো, এইটো যাব পূৰা ডাইৰেক্ট মাৰ্কেট, মণিপুৰ ইম্ফল মাৰ্কেট ভিতৰত যাব। তো এইটো বাইপাছ ৰোড হয়, এইটো ইয়াৰ পৰা গোটেই বাইপাছ ৰোড, এইপিনে মণিপুৰ বাইপাছ ৰোড ইম্ফলৰ দেখিছে। তো এইটো যাব চিটি ভিতৰত। তো এইটো হ'ল কংৰা ফৰ্ট। তো বন্ধুসকল, এইটো হ'ল কংৰা ফৰ্টৰ চাইডে চাইডে মানে পূৰা এনেকুৱা পুখুৰী খান্দা আছে, গোটেই ৰাউণ্ড কৰিয়ে মানে কংৰা ফৰ্টৰ গোটেই এৰিয়াটো মানে এনেকুৱা পুখুৰী খান্দা আছে। এইটো চাইডে গ'লোঁ, পিছফালে গ'লোঁ, মানে গোটেই মানে পুখুৰী খান্দা আছে চাইডে চাইডে। তো বন্ধুসকল, আমি আহি পালোঁ মানে কাইবল লুংজাম নেশ্যনেল পাৰ্ক। তো এতিয়া আমি এইটো পাৰ্কত আহি পালোঁ, কাইবল লুংজাও নে কি, মানে স্পেলিংটোৱে নাহে আৰু মণিপুৰী মানে সিহঁতৰ হেৰিত লিখা আছে ন। তো এইটো পাৰ্কত আহি পালোঁ আমি। তো এতিয়া আমি ভিতৰলৈ যাম, টিকেট কৰি আছে, টিকেট কৰাৰ পিছত এতিয়া আমি ভিতৰলৈ যাম। তো বলক ভিতৰত কি দেখা পাম, কি আছে চাওঁগৈ অলপ। এইটো কাইবল লুংজাও নেশ্যনেল পাৰ্কৰ ভিতৰত এনেকুৱাই জাৰ্ণি আৰম্ভ হৈ গৈছে আৰু আমাৰ নেশ্যনেল পাৰ্কৰ ভিতৰত। তো বলক কি দেখা পাওঁ চাওঁগৈ। তো এনেকুৱাই বন্ধুসকল, খেইলামজৌ নেশ্যনেল পাৰ্ক আহি পালোঁ আমি। তো গেছবোৰো চাই আছে, আমিও চাই আছোঁ। এইবাৰ আমাৰ কাজিৰঙা বা কিবা পবিতৰা এনেকুৱা নিচিনা নহয়, ইয়াতে সেই দেখা পায় আৰু এইবিলাকে জংঘল, গোটেই মানে হেৰি প্লেইন এৰিয়া ইয়াতে আৰু এইবিলাকে। তো এনেকুৱাই এতিয়া আৰু নেক্সট স্পটত যাম, বলক। তো বন্ধুসকল, ফাইনেলি এটা জেগাত আহি পালোঁ আমি। মানে চাই দিয়ক মোৰ পিছফালে এইটো কি জেগা দেখিছে। এইটো জেগাটো হ'ল লোকটাক লেক, য'ত লোকটাক লেকৰ ভিউ পইণ্টত আহি পিনে ইয়াতে বহি আছোঁ। তো আপোনালোকক এবাৰ ভালদৰে দেখুৱাই দিম লোকটাক লেক। চাই দিয়ক কিমান ডাঙৰ লেক হয় এইটো দেখিছে, বহুত ডাঙৰ লেক হয় এইটো। তো এইটো হয় লোকটাক লেক। লোকটাক লেকতে আগতে অকণমান আগত যায়, তাতে ভিউ পোৱা মানে হেৰি আছে, এটা ব'টিং পইণ্ট আছে। ব'টিং পইণ্টত ব'টিং নকৰিলে গেছবোৰে। তো ভিউ পইণ্টত আহিলোঁ আমি ভিউ দেখুৱাবলৈ লোকটাক লেকৰ। তো ইয়াতে হ'ল এইটোতে হয় লোকটাক লেক, য'ত মানে ইয়াতে ব'টিং কৰি তাৰপিছত পানীৰ ওপৰতে ঘৰ চৰ ৰেষ্টুৰেণ্ট বনোৱা আছে পানীৰ ওপৰতে। সেইবিলাক আছে সেইটো চাইডে ক'ৰবাত, বলক আগত চাব যাওঁ। বন্ধুসকল, সেইটো এটা আছে ৰিজৰ্ট। ৱে টু ভিউ পইণ্ট। তো ফাইনেলি বন্ধুসকল, আমি এতিয়া এটা জেগাত গৈ আছোঁ, যোনটো জেগা মানে পানীৰ ওপৰত উপঙি থাকে। তো সেইটো জেগাত গৈ আছোঁ, য'ত মানে পানীৰ ওপৰত উপঙি থকাৰ ওপৰতে ঘৰ চৰ আছে, ৰেষ্টুৰেণ্ট চব আছে মানে। তো বলক সেইটো জেগাত যাওঁ, মানে
যাব মানে আপোনালোকে গ'লে মানে ইয়াৰ পৰা আপোনালোকে নাৱত যাব লাগিব সেইটো জাগালৈকে তো এতিয়া আমি সেইটো জাগাত গৈ আছোঁ তো চাই থাকিব আপোনালোকে ভিডিঅ'টো এনজয় কৰি থাকিব স্কিপ নকৰা কৰি চাই থাকক এতিয়া যাব আমি এটা বহুত ধুনীয়া জাগাত গৈ আছোঁ আপোনালোকে চাই থাকিব দেই চাই থাকিব বলক 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 তো বন্ধুসকল আমি নাৱত আহি পেনে আমি সেইটো জাগা আহি পালোঁ তো এতিয়া আমি এই যে দেখিছেনে ঘৰটো এই ঘৰটো হ'ল ৰেষ্টুৰেণ্ট য'ত মানে পানীৰ ওপৰত মানে পিটনিৰ ওপৰতে মানে বনোৱা আছে এইটো ঘৰটো ৰেষ্টুৰেণ্টটো তো চাব এইটো চাওক কি ধুনীয়া ৰেষ্টুৰেণ্ট মানে বনাই থৈ দিছে এটা গেষ্ট হাউচো ইয়াতে মানে হোমষ্টে গেষ্ট হাউচ নিচিনা বহুতখিনি বনাই ৰুম বনোৱা আছে মই দেখুৱাম আপোনালোকক পিছত এইটো চাওক আগতে এইটো চাই লওক কি ধুনীয়া বনাই থৈ দিছে এইটো মানে ৰেষ্টুৰেণ্ট টাইপৰ ইয়াতে ভাত চাত খাব এতিয়া আমি ইয়াতে খাম আৰু গেষ্টবিলাকৰ লগত ময়ো সিহঁতৰ লগতে খাম তো দেখিছেনে কেনেকুৱা পানীৰ ওপৰত এইটো যাব আপোনাৰ বাথৰুম মানে এই বাঁহটোৱে মানে ৰাস্তা যদি মানে বাঁহৰ পৰা আপোনালোকে তলত যদি ভৰিটো দিয়ে ভৰিটো পূৰা পানী ভিজি যাব তো এইটো হ'ল বাথৰুমত দেখুৱাওঁ বাথৰুমত মানুহ আছে পিছত দেখুৱাম বাৰু বাথৰুমটো মই দেখুৱাম আপোনালোকক তো এইপিনে চাইডক পানীৰ ওপৰত পিটনিৰ ওপৰত কেনেকুৱা ঘৰ বনাই থৈ দিছে এই বস্তুটো যদি এক চাইডে যদি এনেকুৱা হৈ যায় এক চাইডে এনেকুৱা হালি যায় আৰু এক চাইডে মানে মানুহ গ'লে মানে এনেকুৱা লৰি থাকে মানে স্প্ৰিং টাইপৰ লৰি থাকে তো এনেকুৱাই পিটনিটো এই দেখিছেনে সেইপিনে ঘৰবিলাক আছে তো মই এতিয়া অলপ পিছত তাতে লৈ যাই পিনে আপোনালোকক মই দেখুৱাম ঘৰবিলাক তো বন্ধুসকলে এইপিনে চাওক এইটো হ'ল ড্ৰয়িং ৰুম তো দেখিছেনে পানীৰ ওপৰতে এইটো ড্ৰয়িং ৰুম বনাই থৈ দিছে এইটো হ'ল ৰাস্তাটো মানে জখলাইটো উঠি আহিব লাগে এইটো তাৰমানে অলপ দুইতলা টাইপত মানে বনাই থৈ দিছে তো এইটো হ'ল আপোনাৰ ড্ৰয়িং ৰুমটো এতিয়া মই তলত গৈ আছোঁ দেখিছেনে তলৰ দৃশ্যবিলাক দেখাই দিম এইবিলাক ৰাস্তা হয় তো এতিয়া আপোনালোকক মই টয়লেটটো দেখাই দিম টয়লেটটো চাবনে টয়লেটটো কি ধুনীয়া কৰি বনাই থৈ দিছে নহয় পানীৰ ওপৰত মানে টয়লেট বুলি ক'লে কেনেকুৱা হ'ব লাগিব আপোনালোকে ভাবি চাওক এইটো চাওক ৱাও টয়লেট মাৰিব লগা টয়লেট বনাই থৈ দিছে দেই কি আচৰিত বাপৰে বাপ এনেকুৱাও টয়লেট বনাই থৈ দিব পাৰে পানীৰ ওপৰত মাটিৰ ওপৰতে টয়লেট এনেকুৱা ভাল টয়লেট দেখা নাপাওঁ আৰু এতিয়া পানীৰ ওপৰত পাওঁ আচৰিত তো এনেকুৱাই দৃশ্যবোৰ পানীৰ ওপৰত পিটনিৰ ওপৰত এনেকুৱাই মানে থাকে মণিপুৰত আছে তো বন্ধুসকল এইপিনে চাইডক এইটো হ'ল ৰুম ইয়াতে হ'ল আপোনাৰ ৰুম ইয়াতে ৰাতি থাকিব পাৰে তো ভিতৰলৈ সোমাই নাযাওঁ কোৱাৰ কাৰণে মানে কোনোবা গেষ্টবোৰ আহি আছে মানে ৰাতি থকা কৰি যিহেতু আমি ইয়াতে খানা খাবহে আহিছোঁ আমি থাকিবলৈ অহা নাই তো গেষ্টবোৰ থাকিবলৈ অহা নাই আমি আকৌ ৰিটাৰ্ণ ইম্ফললৈকে ঘূৰি যাম তো এইবোৰ মানে ভিতৰত মানে সোমাই নাযাওঁ আৰু তো আপোনালোকে দেখুৱাই দিলোঁ ৰুমবোৰ সেনেকুৱাই তো এইপিনে চাইডক এইটো পিটনিটো এই পিটনি মানে এই চাইডত মানে গ'লে মানে পানীটো এনেকুৱা পিটনিটো সোমাই যায় তো ইয়াতে ওপৰতে ঘৰ কুকুৰ মেকুৰী চব আছে আৰু ইয়াতে মানুহৰ পৰা তো এটা গাঁও টাইপত বনাই ৰাখিছে আৰু এইটোৱে হ'ল তো এইবিলাকে এনেকুৱা ৰাস্তাবোৰ এনেকুৱা ৰাস্তাতে এই বাঁহ যে পাৰি থৈ দিছে এইটোত মানে অহা যোৱা কৰি থাকিব পাৰে আৰু বাঁহটো পাৰি থৈ দিছে যদি বাঁহটো নাপাৰিলে হয় ইয়াতে মানে পানীত মানে ভৰি সোমাই গ'লে হয় আৰু তো এনেকুৱাই এইটো হ'ল লোকটাক লেকৰ ওপৰত য'ত মানে হোমষ্টে ৰিজৰ্ট টাইপৰ বনাই থৈ দিছে এইটোতে তো এনেকুৱাই অলপ ফুৰিলোঁ এনজয় কৰিলোঁ আপোনালোককো দেখুৱালোঁ এতিয়া আমি ৰিটাৰ্ণ গৈ আছোঁ বামলৈকে তো এনেকুৱাই আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল চাই পিনে আপোনালোকক
কমেণ্ট কৰিব যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো ভিডিঅ'টো ইয়াতে বা সমাপ্ত কৰোঁ আজিলৈকে তো বাই বাই ಆಯ್ತು